এনেদৰে আমি আহি গ'লোঁ পিকনিকলৈ। ক'ত পিকনিক খাবলৈ গ'লোঁ আপোনালোকে গম পাব ভিডিঅ'টো, তাৰ কাৰণে শেষলৈকে চাই থাকিব। এনেদৰে বালিৰ মাজে মাজে গৈ আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু এনেদৰে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু বহুত বেছি মৰম দি যাব। তো আজি ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰিলোঁ। ক'তনো গৈ আছোঁ ভিডিঅ'টো চাই থাকিলে আপোনালোকে নিশ্চয় গম এনেদৰে ৰাস্তাতে ৰৈ আছোঁ। সকলো মানুহবিলাক আহি পোৱা নাই এতিয়ালৈকে, তো তাৰ কাৰণে ৱেইট কৰিছোঁ। ইয়াৰ গাড়ীখন দেখিছে, সেয়া গাড়ীখন লৈ যাম আৰু এইখন লৈ যাম। মানে কি হ'ল, গাড়ী পোৱাটো বহুতে টান হ'ল। বাছ চাইছিলোঁ, তাৰপিছত মেজিক চাইছিলোঁ, একোৱেই নাপালোঁ। তাৰ কাৰণে মানে নিজে নিজে গাড়ী লৈ পেলাই যোৱা যাব আৰু উপায়টো নাই, মিলাব লাগিব। জাম লাগিছে, বিৰাট জাম লাগিছে আমাৰ ডিঙিত। এনেদৰে এতিয়া গৈ আছোঁ, কিন্তু জামৰ কাৰণে মানে বহুত দেৰি হৈ গ'ল। দেখিছে বহুত বেছিয়ে জাম পাইছোঁ। এনেদৰে দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব আৰু কোনটো পিকনিক প্লেচত গৈ আছোঁ সেয়াও দেখাই দিম। জামত গৈ পোৱা নাই। সৰিয়হ খেতিখিনি বৰ ধুনীয়া লাগিছে। মানে দিগদাৰী নাহে, ইয়াতে ফটো চটো উঠিব খুব মজা দেই। সৰিয়হৰ মাজত ৰিলচ বনাবলৈও মজা। এনেকৈ আমি গৈ আছোঁ। টাইম হৈ গ'ল দেই। এনেদৰে বহুত জামত ফাঁচি কিনে আহিলোঁ। বাপৰে পামহি আৰু এতিয়া ঠিক আছে, মই তাত গৈ কিনে দেখাই আছোঁ এয়া বহুত সময় জামত থকাৰ পিছত এয়া ফাইনেলি আহি পালোঁ। এয়া 2টা বাজিলে এতিয়া, তো পিকনিক স্পট পাওঁতে। তো এনেদৰে এতিয়া তাত গৈ কিনে আপোনালোক ধুনীয়াকৈ দেখাই আছোঁ গোটেইখিনি ভিউ। তো চাই থাকিব। এইখন হৈছে ৰিজৰ্ট, যিখন ৰিজৰ্ট বহুত মানে চলি আছে ট্ৰেণ্ডিঙত। তো ভাবিছিলোঁ ইয়াতে সোমাম বুলি, কিন্তু নহ'ব চাগে ৰিলচ বনাওঁ। মাজে মাজে গৈ আছোঁ এনেদৰে, মানে খুলিব নালাগে, খালী ভৰি নালাগে খোজ কাঢ়িব। গৈ আছোঁ, দেখিছে ট্ৰেণ্ড বনাই দিছে। এইটো হৈছে চনকা পিকনিক স্পট। পিকনিক স্পট সঁচাকৈ বহুত ধুনীয়া হয়। বালি সঁচাকৈ বহুত বেছিয়ে ভাল লাগিছে। পিকনিকৰ সঁচাকৈ বহুত বেছি মজা, কিন্তু ৰাস্তাটো অকণমান বেয়া, ৰাস্তাটো অকণমান ৰিক্স হয়। গৈ আছোঁ নদীৰ পিনে, যিহেতু ইয়াতে ব্ৰহ্মপুত্ৰ নদীটো আছে। তো মানে কি হ'ল, সিপিনে গ'লোঁ হয়, কিন্তু মানে বহুত টাইম হৈ গ'ল, আমাৰ বহুত দেৰি হৈ গ'ল। ইয়াত 2টা বাজি গ'ল। তো তাৰ কাৰণে মানে ইয়াতে অকণমান ফটো উঠি তলতে খানাটো খাম, মানে উপায় নাই। ইয়াতে মানে ৰাস্তাটো ইমান ৰিক্সি আৰু বহুত সৰু ৰাস্তা, আৰু প্লাছ মানে কি অকণমান ওখ শিলবোৰ, মানে এনেকৈ ৰাস্তাটো বহুত মানে দিগদাৰী হয়। তো মানে অকণমান ৰিক্স আছে বাৰু, নথকা নহয়। তাৰে মাজতে এনেকৈ গৈ আছোঁ, অকণমান বালিবিলাক গছকি, কিন্তু সঁচাকৈ হেৰিটো প্লেচটো বহুত ধুনীয়া। আৰু আমি বহুত বেছি জাম পালোঁ, যাৰ কাৰণে মানে মানুহখিনি আহিবলৈ মানে অশান্তি পাইছে, কাৰণ গাড়ী আনোতে আহি পাওঁতে বহুত টাইম আৰু লাগি যাব। তো তাৰ কাৰণে তলতে খোৱা যাব আৰু ঠিক আছে। নদীৰ কাষলৈ আহিছোঁ, অকণমান নদীৰ কাষলৈ গৈ ফটো চটো উঠি লওঁ। পিছে চনকা পিকনিক স্পট এনেকুৱাই আহিব পাৰিব। এই পিকনিক স্পটটোত যিবিলাক মানুহ অহা নাই, এবাৰ আহিব, আহি কিনে চাব আপুনি, সঁচাকৈ বহুত ধুনীয়া হয়। এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী, এনেকৈ নাও
খানা বনাই আছে মজা একেবাৰে একদম মজা দেই চাকে দেখিছেনে কি ধুনীয়াকৈ এখন পাহাৰখন চাকে বহুত ধুনীয়া ব্ৰহ্মপুত্ৰ নদী ওচৰে পালোহি এনেদৰে অকণমান ভাবিলোঁ মজা ঠিক আছে ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ এতিয়া য'ত আমাৰ খানা বনাই আছে তাত গৈ ভিডিঅ'টো দেখাম আপোনালোকক কি কি বনাই আকৌ চাই থাকিব এনেদৰে ব'টিং কৰি এইটো ব্ৰিজ নকয় এইটো কি বুলি কয় কোৱাচোন এতিয়া কৈছোঁ ফেৰীত উঠিছে ন ইয়াৰ ফেৰীত উঠিছে বেলেগ মাইনা দেখাই দিছে তো এয়াই আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে এনেধৰণে পিকনিক স্পট আছে চুমকা ভিলেজ চমকা প্লেছত যিমানখিনি টাইম পালোঁ সেইখিনি টাইমতে গোটেইখিনি চালোঁ যিমান পাৰোঁ চালোঁ বাৰু গোটেই চোৱা বুলি ক'বও নোৱাৰি কিন্তু প্ৰায় চালোঁৱেই আৰু তো আজিতো ইমান টাইম ৰখিব নোৱাৰোঁ কাৰণ কিয় তলততো অলপ হেল্প কৰি দিব লাগিব খানা য'ত বনাই আছে তো এতিয়া তালৈকে গৈ থাকোঁ আমি গোটেইবিলাক তো তাত গৈ কিনে লগ পাইছোঁ আপোনালোকক আমাৰ এইটো পিকনিক স্পট ইয়াতে আমি খাবলৈ ৰেডি হৈ আছে মাংস বনাই আছে অকণমান দেৰি হ'ল 3টা বাজিলে এতিয়া দেখাম আপোনালোকক এই আৰু এইটোৱে আহি গ'লো আমি ব্ৰহ্মপুত্ৰ নদী মজা এতিয়া এনেদৰে ভাত খাবলৈ ওলালোঁ এয়া ভাত খাই আছোঁ মানে আপোনালোকক ভাবিছিলোঁ মানে খানা মানে আইটেমত কি কি আছে দেখাই দিম কিন্তু মানে এনেকুৱা হ'ল সময় মিলাব একেবাৰে নোৱাৰিলোঁ তাৰ কাৰণে একেবাৰে দেখাব নোৱাৰিলোঁ তো এনেদৰে এতিয়া দেখাই আছোঁ ৰ'ব আপোনালোকক দেখা নাই মাছে কি হৈ আছে মাংস দিম নেকি মাছ উঠব লাগে নেকি মোৰ পাতত একো পৰাই নাছিল সেইকাৰণে চিষ্টেম আছে কিছুমান আপোনালোকে বুজি নাপায় খানা কেনেকুৱা উঠব লাগে নেকি একদম ভাল তাৰমানে মাংস দিলে উঠব লাগে ৰান্ধে হিচাপে মোৰ খানা অলপ দিওঁ এই তিনিটাৰ হ'ব অলপ হ'ব দিওঁ তিনিটা নাই আমি দুটাহে আছোঁ তিনিটা খানাৰ আইটেমত আছিলে লোকেল চিকেন ব্ৰইলাৰ মাছ ফ্ৰাই আলু বেঙেনা পিটিকা দাইল এনেদৰে বনাইছিলে খুব টেষ্টি হৈছে কম সময়ত কিন্তু জ্বলাটো অকণমান বেছি হৈছে যিয়ে নহওক ভালে এতিয়া পিছে আমাৰ খোৱা লোৱা হৈ গ'ল আৰু এতিয়া টাইম হৈ গ'ল 4:30 হৈ গ'লগৈ আৰু এতিয়া ভাবিছোঁ আমি যামগৈ কাৰণ এতিয়া আৰু দেখাবলগীয়া বেলেগ নাই এতিয়া গাড়ীৰ ওচৰলৈকে গৈছোঁ তাৰ কাৰণে তো ভাবিলোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ আকৌ এটা নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰলৈকে তাৰ কাৰণে আপোনালোক সকলোৱে যাতে মোক বেছি মৰম দিয়ে বহুত মৰমেৰে মোক আদৰি লয় কিবা যদি ভুল হৈ যায় ক্ষমা কৰি দিব আৰু এতিয়া ব্লগটো এটা সমাপ্ত কৰিলোঁ আকৌ এটা ব্লগ লৈ আহিম এতিয়ালৈ বাই বাই